Guys, welcome back to my channel. ইয়াত মই কণী তৰকাৰী বনাইছো, ভাত বনাইছো। এতিয়া ৰাতিপুৱা বাজিছে 10টা। আমাৰ ডিব্ৰুগড় থাকে বৰমাহন, মোৰ হাজবেণ্ডৰ বৰমা হয়। বৰমাৰ মাক ঢুকাইছে ৰাতি 10টা বজাত ঢুকাইছে। 11টা বজাত ৰাতিপুৱা 11টা বজাত জানাজাৰ আছে। হাজবেণ্ড গৈছে জানাজাৰত 10টা বাজিলে। মই এখিনি মা আহিলে গৈ পেলাই খুৰী শাহুৰ লগত খবৰ লৈ পেলাই মই এখিনি ভাতখিনি বনাই থৈছো। হাজবেণ্ড গৈছে জানাজাৰত, তাপা আহিলে একেলগে ভাত দিবলৈ যাম। এখিনি আধাৰ কাৰ্ড হয়। মই এতিয়া গৈ আছো কদমতলা, আমাৰ ঘৰৰ ওচৰতে বজাৰ এখন আছে তাত মই ৰেশন কাৰ্ডৰ ফৰ্মবিলাক জমা দিব লাগে আৰু চাউল আনিব লাগে। এখিনি আনি পেলাই ঘৰত থৈ ভাত লৈ পেলাই হাজবেণ্ডৰ লগত গৈ আছো বৰমাৰ মাকৰ ঘৰত, মা ঘৰত। তাত মই ভাতখিনি দিলো, দি পেলাই অকমান বহি পেলাই তাত অকণ খবৰ ললো আৰু তাপা ঘৰত গুচি আহিলো। আহি গা পা ধুলো, পিছত আৰু ভিডিঅ' নবনালো। এতিয়া মই সন্ধিয়া সময় হৈছে, এখিনি সন্ধিয়া মই এটা আম কাটি লৈছো। ফেনটো দি লও, বহুত বেছি গৰম। আম এটা কাটি ললো। এতিয়া এটো আমখিনি মই খাই লৈছো। মই দুটা ভাগত ভিডিঅ' বনাম, দুটা বনাম, আজি আৰু কালি একেলগে বনাম। এটো পিছদিনাখন ৰাতিপুৱা হয়। ৰেশন কাৰ্ডত আধাৰ কাৰ্ড জমা দিব লাগে। আমাৰ মাৰ, মোৰ আৰু হাজবেণ্ডৰ আছে আধাৰ কাৰ্ড, কোনো মোৰ ছোৱালীৰ নাই। এতিয়া ছোৱালীৰ আধাৰ কাৰ্ড বনাবলৈ যাম। এখিনি বটল কেইটা থৈছো, আমুল তাজাৰ বটল হয়। এখিনি মই DIY কৰিম, পিছত দেখুৱাম আপোনালোকক। মই এতিয়া আহিছো ডক্টৰৰ ওচৰত, মোৰ দাঁতৰ ডক্টৰৰ ওচৰত। 26 পৰিছে মোৰ। তাপা মই সিধা আধাৰ কাৰ্ড বনাবলৈ যাম। ছোৱালীজনী তাই 5 বছৰ হৈ গৈছে, এতিয়া আধাৰ কাৰ্ড বনাব পাৰিম। দাঁতৰ মোৰ ফ্লাপ এৰাই গৈছিলে, হেতু মই ঠিক কৰিবলৈ আহিছিলো। আকৌ মাতিছে এমাহ পিছত, আকৌ আহিম। এই ভন্টিৰ লগত তাই বহি আছে, ভন্টি গৈছিলে মোৰ লগত। আমি একেলগে টমটম দি একেবাৰে সিধা আমি বেংকত আহি পেলাই নামিছো। বেংকত আহি তাইৰ আধাৰ কাৰ্ডৰ কাম হৈ গ'ল। পিছত তাপা মাৰ ঘৰত আহিলো, আম্মাহঁতৰ ঘৰত আহিলো। ইয়াতে মই থাকিম সন্ধিয়ালৈকে, পিছত মগৰিবৰ পিছত হাজবেণ্ডে আহি লৈ যাব। আম্মাহঁতে মোৰ কাৰণে এটা তেল অৰ্ডাৰ কৰিছিলে, হেয়াৰ অইল। বহুত ভাল হয় হেয়াৰ অইলটো। এইটো এটা অৰ্ডাৰ কৰিছিলে। এতিয়া মই এইটো লগাই পেলাই চাওঁ কেনেকুৱা হয়, চুলি সৰে নে নাই। ভন্টিয়ে কৈছে বোলে চুলি কম সৰে বোলে এইটো লগালে বোলে। ময়ো ট্ৰাই কৰি চাওঁ কম সৰে নেকি, সেইকাৰণে মোৰ কাৰণেও কৰি দিছে অৰ্ডাৰ। এইটো আমাৰ দোকান হয়। আইচাই ক'লে দিয়া আম্মা মই ভিডিঅ' বনাম। তাই এতিয়া দোকানৰ ভিডিঅ' বনাই আছে, চাবচোন আম্মাহঁতৰ দোকান। এইটো কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। এতিয়া মই তাপা আহিলো, আহি আমাৰ ইয়াত খুৰা বুলি কয় মানুহ এজন ঢুকাইছে। এতিয়া মই এইখিনি বস্তু লৈ যাম ঘৰত, সিহঁতৰ ঘৰত দি দিম আৰু এইখিনি দি পেলাই। আহি পেলাই দেখো ছোৱালী পঢ়ি আছে। মই আহি পেলাই লগালগ গা ধুই পেলাইছো, তাই আহি পঢ়ি আছে। আশা কৰো ভিডিঅ'টো চাই ভাল পালে।